মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা তোমালোক আটাইকে বৰা এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ যিহেতু মই BA ভিডিঅ' দি থাকোঁ তোমালোকক B.A.2nd সেমিষ্টাৰ যিহেতু VAC 4 যোগৰ য়োগাৰ বিষয়ে আছে যিহেতু সকলোৱে গম পাইছা বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে যে VAC 3 দিলে VAC 4 ভিডিঅ' দিবচোন সেইবাবে ভাবিলোঁ মই VAC যিহেতু 4 ভিডিঅ' আজি লৈ আহিছোঁ আৰু তোমালোকৰ থিয়ৰি দিম আজি মই প্ৰথমটো লেছনৰ আৰু তাৰ পাছত তোমালোকৰ প্ৰেক্টিকেল থাকিব তাত সেইবাবে প্ৰেক্টিকেলখিনি মই কৰি দেখাই দিম তোমালোকক পাছৰ ভিডিঅ'টোত পাবা যদি তোমালোকে ভিডিঅ'টিৰ পৰা উপকৃত হোৱা তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আহাচোন তেনেহ'লে অলপো কলম নকৰি আমি আজি প্ৰথম লেছনটোতনো কি আছে য়োগাৰ তাকে আমি আলোচনা কৰোঁ যোগ আধ্যাত্মিক জ্ঞান যেহেতু লিখি ল'লে বেছি ভাল হ'ব যিহেতু কিছুমানে কিতাপ নিকিনে লিখিবা যোগ আধ্যাত্মিক জ্ঞান কলা হিচাপে যোগ আসনৰ যোগেদি সৃষ্টিশীল অভিব্যক্তি অসংখ্য পথ যেহেতু অংগ সঞ্চালন আৰু শাৰীৰিক তৰলতা এইখিনি লিখি যাবা তোমালোকে ছজনৰ মানে কলা হিচাপে যোগনো কি মই সেইখিনি পইণ্টখিনি কৈ আছোঁ যে আসনৰ যোগেদি সৃষ্টিশীল অভিব্যক্তি অসংখ্য পথ তাৰ পাছত লিখিবা পাছৰ পইণ্টটো অংগ সঞ্চালন আৰু শাৰীৰিক তৰলতা গম পাইছা তাৰ পাছৰ পইণ্টটো লিখিবা ছজনৰ উন্মেষণ তাৰ পাছত লিখিবা উশাহ নিয়ন্ত্ৰণ আৰু মনোসংযোগ তাৰ পাছৰটো লিখিবা ব্যক্তিগত ক্ৰমৰ তাৰতম্য তাৰ পাছৰ ভিডিঅ'টো তাৰ পাছৰ পইণ্টটো চাবা মনোযোগৰ দ্বাৰা সজাগতা বৃদ্ধি তাৰপিছতে এতিয়া যিহেতু যোগ আধ্যাত্মিক জ্ঞানত তিনিটা ভাগত ভাগ কৰা হয় কি বুলি ক'লোঁ মই যে কলা হিচাপে যোগ আৰু তোমালোকৰ বিজ্ঞান হিচাপে যোগ আৰু তোমালোকৰ দৰ্শন হিচাপে যোগ গম পাইছানে যিহেতু কলা হিচাপে যোগনো কি সেই পইণ্টখিনি যে মই ক'লোঁ তোমালোকে কলা হিচাপে যোগনো কি বুলি ক'লে তোমালোকে সেইখিনি কথা ক'ব লাগিব বা লিখিব লাগিব গম পাইছানে তোমালোকক যদি কয় বিজ্ঞান হিচাপে যোগ তেতিয়া তোমালোকে এইখিনি কথা লিখিব লাগিব লিখি ল'লে বেছি ভাল হ'ব তোমালোকৰ অষ্টাংগ মাৰ্গৰ প্ৰণালীবদ্ধ দৃষ্টিভংগী প্ৰথমটো পইণ্ট লিখিবা দ্বিতীয়টো পইণ্ট লিখিবা অভিজ্ঞতামূলক পৰ্যবেক্ষণ আৰু জ্ঞান তৃতীয় পইণ্টটো লিখিবা মন শৰীৰৰ সংযোগ চতুৰ্থ পইণ্টটো লিখিবা সামগ্ৰিক সুস্থতা পঞ্চম পইণ্টটো লিখিবা ব্যক্তিগত প্ৰয়োজনীয়তাৰ সৈতে সংপৃক্ত তাৰ পাছৰ পইণ্টটো লিখিবা আসন আৰু প্ৰণায়নৰ যিহেতু শাৰীৰিক লাভালাভ সেইখিনি কথা লিখিব লাগিব বিজ্ঞান হিচাপে যোগত তাৰ পাছৰটো লিখিবা আৰু তোমালোকে যিহেতু যোগ কৰিছা য়োগা কৰিছা হয়নে সকলোৱে কৰিছা নিশ্চয় যিহেতু প্ৰণায়ন কেইটামান তোমালোকে ক'ব পাৰিবানে বাৰু প্ৰণায়ন কেইটামান যিহেতু যদিও নোৱাৰা তেনেহ'লে শিকি ল'বা যে ভ্ৰামৰী অনুলোম বিলোম তাৰ পাছত কপাল ভাতৃ সূৰ্য ভেদী প্ৰণায়ন সোঁফালে উশাহ লৈ যিটো সোঁফালে এৰি দিয়ে সেইটো বুজি পাইছা মই শিকাই দিম তোমালোকক প্ৰেক্টিকেলি শিকাম যিহেতু যোনদিনা কৰিম চন্দ্ৰভেদী প্ৰণায়ন গম পাইছানে এইখিনিও এইকেইটা হৈছে প্ৰণায়ন তোমালোকক যদি প্ৰণায়ন কেইটামান নাম সোধে তোমালোকে এইখিনি কথাই ক'ব লাগিব গম পাইছা তাৰপিছত দৰ্শন হিচাপে যোগ বুলি ক'লে তোমালোকে কি লিখিবা নৈতিক ভেটি কথা ক'ব পাৰা দ্বিতীয় পইণ্টটো আত্ম উপলব্ধি পথৰ কথা ক'ব পাৰা জানানে তাৰ পিছতে তোমালোকে আৰু এটা পইণ্টৰ কথা ক'ব পাৰা যিহেতু এইটো মই তোমালোকক কোৱা নাই যিহেতু এইকেইটা তোমালোকে মনত ৰাখিব লাগিব গম পাইছেনে যিকেইটা আজি মই ক'ম এইকেইটা খুব ইম্পৰ্টেণ্ট বস্তু এইকেইটা মনত ৰাখিব পাৰিব লাগিব তোমালোকে মনক নিয়ন্ত্ৰণ কৰা গম পাইছেনে 3 নম্বৰ পইণ্টটো মানে দৰ্শন হিচাপে যিটো 3 নম্বৰ পইণ্ট সেইটো মনক নিয়ন্ত্ৰণ কৰা 3 নম্বৰ পইণ্টত লিখিব লাগিব 4 নম্বৰটোত লিখিব পাৰা যে বৈচিত্ৰ্যৰ মাজত একতা ঈশ্বৰৰ ধাৰণা তাৰ পাছৰ পইণ্টটো লিখিব পাৰা দৈনন্দিন জীৱনত যোগ তোমালোকে য়োগা কৰা নাই বাৰু কিন্তু কৰিব লাগে মই শিকাই দিম তোমালোকক প্ৰেক্টিকেল এটা দি পিনে তোমালোকে সেইটো সদায় কৰিবা যিহেতু প্ৰণায়নটো সদায় কৰিব লাগে তেতিয়া তোমালোকৰ মনটো কি লাগিব ফ্ৰেছ লাগিব নহয় জানো আৰু তোমালোকে যিহেতু
এইটো নাজানা যিহেতু তোমালোকে যে তোমালোকে এগিলাচ পানীত তুলসী পাত তিয়াই সদায় ৰাতিপুৱা খাবাচোন, তেতিয়া তোমালোকে বহুত বেছি এনাৰ্জি পাবা। সেইটো মই তোমালোকক যিহেতু ঘৰুৱালীভাৱে কৈছোঁ, যিহেতু সেইটো খাবা তোমালোকে দিনটোলৈ তোমালোকৰ মনটো ফ্ৰেছ লাগি থাকিব আৰু তোমালোকে বহুত এনাৰ্জি পাবা দিনটোলৈকে। আৰু তোমালোকে যিহেতু তুলসী পাত সদায় লগত ৰাখিবা, গম পাইছেনে? তুলসী পাতটো যদি তোমালোকে এতিয়াতো মোবাইল, চবেতো মোবাইলে হাতত লৈ থাকে ন, বেলেগ বস্তুটো একো নলয়। যদি হাতত তোমালোকে মোবাইল লৈ থাকা, মোবাইলৰ কভাৰত যিহেতু এটা তুলসী পাত তোমালোকে ভৰাই থবা, তেতিয়া তোমালোকৰ বহুত বেছি গালে এনাৰ্জি আহি থাকে, গম পাইছেনে? সেইবাবে তুলসী পাত ভাল বুলি কয়, হয়নে? সেইটোৱে কথা। তোমালোকে তাৰপিছত এইখিনি মনত ৰাখিবা দেই। তাৰপিছত আৰু এটা ডাঙৰ দীঘল এটা পইণ্ট ক'বলৈ গৈ আছোঁ তোমালোকক, সেই পইণ্টটো আৰু বেছি ইম্পৰ্টেণ্ট, কিন্তু সেই পইণ্টটো চাগে মই পাছৰ ভিডিঅ'টোত ক'ম, গম পাইছেনে? সেইটো গুৰুত্বপূৰ্ণ হয়, সেইটো মই ইয়াৰ পাছৰ ভিডিঅ'টোত ক'ম। যিহেতু বহুত এটা ডাঙৰ বুলি ক'ব লাগিব, যিহেতু এটা ডাঙৰ অধ্যায়, মানে বহুত কথা তাত জানিবলৈ পাবা, গম পাইছেনে? বহুত কথা তাত বুজিবলৈ পাবা। ছেকেণ্ডটো লেচনত, প্ৰথমটো লেচন ইয়াতেই শেষ হয়, দ্বিতীয়টো লেচনত তোমালোকে জানিবলৈ পাবা এটা মানে তোমালোকে নজনা কথা জানিব পাবা, কি শ্লোকৰ কথা আহি পৰিব, গম পাইছেনে? সেইখিনি জানিব পাবা। আৰু তোমালোকৰ প্ৰেক্টিকেলটো মই কৰাই দিম, তেতিয়া তোমালোকে ঘৰত কৰিব পাৰিবা। বহুত শকত মানুহ তেতিয়া সেইটো কৰি ক্ষীণাই গৈছে, যিহেতু চবেই সুধি থাকে যে শকত মানুহ হ'লে কি কৰিম, হয়নে? তাৰপিছত সেইটো কৰি বহুত ক্ষীণাইছে, মানে সদায় ৰেগুলাৰ কৰিব লাগিব, কৰি যেতিয়া অভ্যাস হৈ যাব তেতিয়া ভাল লাগিব কৰি, গম পাইছেনে? কৰিবা তোমালোকে। ইমানেই আছিল ভিডিঅ'টো, আৰু এইখিনিয়ে আহিব, তাতকৈ বেছি নাই। দ্বিতীয় লেচনটো মই নোটখিনি দি দিম বাৰু। তোমালোকে যদি ভিডিঅ'টি ভাল পাইছা তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হোৱা। তেনেহ'লে আজিলৈ ইমানেই আছিল।